আজিৰ ভিডিঅ'টোত আপোনাক আমি জনাম ভাল সময় অহাৰ পূৰ্বে ভগৱান শ্ৰীকৃষ্ণই দিয়া 7টা সংকেতৰ বিষয়ে। যি সংকেত যদি আপুনি লাভ কৰে তেন্তে আপুনি নিশ্চিত হ'ব পাৰে যে আপোনাৰ সুখৰ সময় সমাগত। হিন্দু ধৰ্মশাস্ত্ৰত সময়ক বহুত শক্তিশালী বুলি মান্যতা দিয়া হয়। সময়ে মানুহক সুখ দুখ লাভ লোকচান জীৱন মৃত্যুৰ লগত পৰিচয় কৰাই দিয়ে। সময়ৰ চক্ৰৰ যেতিয়া পৰিৱৰ্তন হয় তেতিয়া ভিক্ষাৰীও ৰজা হয় আৰু ৰজাও ভিক্ষাৰী হৈ যায়। বিশ্বাস কৰা হয় যে সময়ৰ বাবে মানুহে সুখ আৰু দুখৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে আপোনাৰ জীৱনত সুখৰ সময় অহাৰ আগতে আপুনি কেনেকৈ গম পাব? ভাল দিন অহাৰ পূৰ্বে আপুনি কি সংকেত পাব? যদি নাজানে আহক আজিৰ এই ভিডিঅ'টোত আমি আপোনাক সেই সংকেতৰ বিষয়ে ক'ম, যি কথা জনাৰ পিছত আপুনি আপোনাৰ জীৱনত আহিবলগীয়া পৰিৱৰ্তনৰ অনুমান আগতেই কৰিব পাৰিব, যাৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক কৈছিল। হিন্দু ধৰ্মগ্ৰন্থত বৰ্ণনা থকা অনুসৰি যেতিয়া এদিন নাৰদে শ্ৰীকৃষ্ণক লগ কৰিবলৈ আহিছিল তেতিয়া নাৰদে ভগৱানক সুধিছিল, হে ভগৱান, মনুষ্যই নিজৰ জীৱনলৈ আহিবলগীয়া সুখৰ সময়খিনিৰ কথা কেনেকৈ গম পাব? তেতিয়া শ্ৰীকৃষ্ণই উত্তৰ দিলে, হে দেৱৰ্ষি, মই নিজেই মানুহক সময় পৰিৱৰ্তন হোৱাৰ আগতেই পশু পক্ষী শিশু আদিৰ দ্বাৰা সংকেত প্ৰেৰণ কৰোঁ, যিবোৰ কথা জ্ঞানী মানুহে বুজি পায় কিন্তু অজ্ঞানীসকলে সেই কথা ধৰিব নোৱাৰে। হে দেৱৰ্ষি, এই সংকেতসমূহৰ ভিতৰত প্ৰথম সংকেতটো হৈছে যেতিয়া কোনো মানুহে ব্ৰহ্ম মুহূৰ্তত সাৰ পায় আৰু তেওঁৰ মনত ঈশ্বৰৰ স্মৰণ হয় অথবা তেওঁক কোনোবাই পথ প্ৰদৰ্শন কৰি থকা যেন অনুভৱ হয়, তেনে ব্যক্তিয়ে বুজি পোৱা উচিত যে আহি থকা সময়ত তেওঁৰ ভাগ্যৰ দুৱাৰ খোল খাব আৰু উন্নতিৰ পথ মুকলি হ'ব। তেনে সময়ত মই নিজেই সেই মনুষ্যৰ সহায় কৰোঁ। যদি আপোনাৰ চকু ব্ৰহ্ম মুহূৰ্তত খোল খায় আৰু আপুনিও আপোনাৰ জীৱনত তেনেকুৱা পৰিৱৰ্তন অনুভৱ কৰিছে তেন্তে আমাক কমেণ্ট কৰি জনাওক। ইয়াৰ পিছত ভগৱান কৃষ্ণই দ্বিতীয়টো সংকেতৰ কথা কৈ নাৰদক কয়, হে ব্ৰহ্মপুত্ৰ, যেতিয়া কোনো মানুহ আনন্দত থাকিবলৈ লয় বা তেওঁৰ মুখত অনবৰতে হাঁহিয়ে দেখা দিয়ে আৰু তেওঁ নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে তেতিয়া তেওঁৰ জীৱনলৈ সুখৰ বৰষুণ হ'বলৈ ধৰে। তেনেকুৱা মানুহে যেতিয়া কিবা বস্তুৰ আশা কৰে তেওঁ আশা কৰাতকৈও বেছি লাভ কৰে। আপুনি এটা কথা হয়তো ভালকৈ জানে যে মুকলি মনেৰে থকা মানুহৰ আত্মাত ঈশ্বৰে বাস কৰে। ইয়াৰ পিছত ভগৱানে তৃতীয়টো সংকেতৰ কথা নাৰদৰ আগত এইদৰে কয়, যেতিয়া কোনো মানুহৰ দুৱাৰ মুখত বাৰে বাৰে গৰুৱে খাবলৈ আহে, বান্দৰে ঘৰৰ বস্তু লৈ যায় বা ঘৰৰ চৌহদত মেকুৰীয়ে পোৱালি জন্ম দিয়ে বা চৰায়ে নিজৰ বাঁহ সাজে, তেতিয়া সেই মানুহে বুজি পাব লাগে যে আহি থকা সময়ত তেওঁ আৰু অধিক শক্তিশালী হ'ব, নিজৰ জীৱনত নতুন নতুন সফলতা লাভ কৰিব। চতুৰ্থ সংকেতৰ কথা কৈ ভগৱানে কয়, যেতিয়া কোনো মানুহৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালীয়ে নমতাকৈ আহি খেলিবলৈ লয় বা ঘৰৰ নিৰ্দিষ্ট মানুহজনলৈ চাই মিচিকে হাঁহিবলৈ লয়, সেই মানুহজনেও বুজি পাব লাগে যে তেওঁৰ আহি থকা সময়খিনি সুখেৰে ভৰি পৰিব আৰু নতুন সম্পৰ্ক গঢ়ি উঠিব। আপুনি হয়তো বুঢ়া লোকে কোৱা শুনিছে, সৰু ল'ৰা ছোৱালী ঈশ্বৰৰ ৰূপ হয় আৰু তেওঁলোক আপোনাৰ বাবে সদায় শুভ হয়। পঞ্চমটো সংকেতৰ কথা ভগৱানে নাৰদক এইদৰে কয়, যেতিয়া মানুহৰ খৰচ কমিবলৈ লয় আৰু ধন প্ৰাপ্তিৰ নতুন নতুন পথ মুকলি হয় তেনে সময়ত সেই মানুহে বুজি পাব লাগে যে তেওঁৰ বেয়া সময় পাৰ হৈছে আৰু তাৰ পিছৰ পৰাই তেওঁৰ ঘৰত লক্ষ্মী দেৱীয়ে বাস কৰিবলৈ লয়। সেই মানুহজনে সকলো সমস্যাৰ পৰা মুক্ত হয়। ষষ্ঠ সংকেতৰ কথা কৈ ভগৱানে কয়, যেতিয়া কোনো মানুহে ভগৱানৰ সন্মুখত পূজা কৰি থকাৰ সময়ত যদি তেওঁ ভগৱানে হাঁহি থকা যেন অনুভৱ কৰে বা বহুদিনৰ মূৰত তেওঁৰ ঘৰলৈ অতিথিৰ আগমন হয় তেতিয়া বুজি পোৱা উচিত যে তেওঁৰ ভাল সময় আহি আছে। ইয়াৰ উপৰিও যদি কোনো মহিলাৰ বাওঁ চকু আৰু পুৰুষৰ সোঁ চকু লৰি থাকে তেতিয়াও বুজি পোৱা উচিত যে তেওঁৰ ভাল সময় আহি আছে। সপ্তম সংকেতটো হৈছে যেতিয়া কোনো মানুহে ৰাতিপুৱাই কোনো কৰ্মৰ বাবে ওলাই যায় আৰু ৰাস্তাত তেওঁক গৌ মাতাই দেখা দিয়ে বা কোনো সাধু সন্ন্যাসীৰ আশীৰ্বাদ লাভ কৰে তেতিয়া তেওঁ বুজি পাব লাগে যে তেওঁ যি কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছে সেই কামত তেওঁ নিশ্চয় সফল হ'ব। গতিকে আপুনি যদি ওলাই যাওঁতে গৌ মাতা বা সাধু সন্ন্যাসীক লগ পায় তেন্তে মনৰ পৰা হ'লেও এটা আশীৰ্বাদ ল'বলৈ যত্ন কৰিব। শেষত ভগৱান শ্ৰীকৃষ্ণই নাৰদক কয়, হে নাৰদ, এইসমূহৰ উপৰিও সন্ধিয়াৰ সময়ত যদি পানী বা গাখীৰেৰে ভৰা পাত্ৰ বা মিঠাই যদি এজন মানুহে আন এজনৰ পৰা লাভ কৰে তেতিয়া সেই পোৱাজনে বুজি পাব লাগে যে তেওঁৰ ভাগ্য উদয় হ'ব। ভাল সময় অহাৰ পূৰ্বে পোৱা এইকেইটাই হৈছে প্ৰধান সংকেত, যি সংকেতৰ কথা ভগৱান শ্ৰীকৃষ্ণই নাৰদৰ আগত প্ৰকাশ কৰিছিল। যি সংকেত বুজি মনুষ্যই ভাল সময়ৰ আগজাননী লাভ কৰিব পাৰে। যদি আপুনি ভগৱানক বিশ্বাস কৰে তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু এতিয়াও যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই শীঘ্ৰেই ছাবস্ক্ৰাইব কৰি লওক যাতে এনে ধৰণৰ ধৰ্মীয় জ্ঞান আপুনি আগতীয়াকৈ লাভ কৰে।